Hello everyone, welcome back to my channel Hirano Vlogs. আৰু আজি আমি আহিলো ধূপগুৰিৰ ধমৰা পাহাৰত আহি পালো। এটা বিশেষ কাৰণ আহিলো। কাৰণটো হৈছে ইয়াতে এটা শিলৰ মূৰ্তি ঠিক নহয়, শিলৰ বাকচ আছে, য'ত নেকি প্ৰবাদ অনুসৰি এই শিলৰ বাকচটোত আদিম পুৰুষৰ পৰা চলি আহিছিল। শুনা পাইছোঁ, কিমান দূৰ যুক্তিপূৰ্ণ নাজানো। সেই শিলৰ বাকচত যদি লোকপ্ৰথা অনুসৰি বা কথিতভাৱে চলি অহা কিছুমান কথা যে এই যি শিলৰ বাকচটো, এই বাকচটোত যদি বিবাহৰ বাবে কোনো ছোৱালীৰ সাজ পোছাকত কিছু নাটনি হয়, তেনেহ'লে এই শিলৰ বাকচটোত যদি তামোল পাণ আদিকে কৰি যদি সেৱা বা অন্তৰৰ পৰা প্ৰাৰ্থনা কৰে, তেনেহ'লে সেই বাকচটোত সাজ পোছাক এযোৰ ভগৱানে বা মানে দিয়ে নাজানো, কিন্তু তাতে এযোৰ উপলব্ধ হয়। আৰু সেই সাজ পোছাকযোৰ পিন্ধিয়ে বিবাহ কাৰ্য অনুষ্ঠিত কৰিবলৈ পাৰে। মানে এটা কথা লক্ষণীয় যে এই ড্ৰেছযোৰ যদিও দিয়ে, পিছদিনাখন বা পিছত সেই ড্ৰেছযোৰ বা সাজ পোছাকযোৰ সেই শিলৰ যি বাকচ আছে, সেই বাকচটোত পুনৰবাৰ ৰিটাৰ্ণ দিব লাগে। আৰু শুনি আপুনি আচৰিত হ'ব যে বৰ্তমান এই যি সাজ পোছাকৰ যি প্ৰাৰ্থনা কৰিলে পায় বা শুনি আহিছোঁ তেনেকুৱা ধৰণৰ প্ৰচলিত নিয়ম, সেই নিয়ম আজি বহুত শুনিবলৈ পোৱা নাযায় বা নাপায়। কিয়নো মাজতে শুনিছিলোঁ যে কোৱা অনুসৰি লোকবিশ্বাস যে কোনোবা হেনো নাৰী বা ছোৱালীয়ে সেই ড্ৰেছযোৰ এবাৰ লৈ পেলাই ৰিটাৰ্ণ নিদিলে, তো ঘূৰাই নিদিয়াৰ ফলত আজি এই শিলৰ বাকচটো তেনেকুৱা প্ৰাৰ্থনা কৰিলে কোনো ধৰণৰ ফল হয়তো উপভোগ নকৰে বা নাপায়। চ' এইখিনিয়ে ইয়াৰ বিশেষত্ব। চাই থাকিব হিৰণ্য ব্লগছ। থেংক ইউ।